একচুৱেলি প্ৰথমে মই ধন্যবাদ জনাব লাগিব ABMCৰ সাপটগ্ৰাম আঞ্চলিক কমিটিক যে এই কমপ্লিটলি ইয়াৰ যে আজি ভেলাকবাত যেটো ইফতাৰ পাৰ্টি ৰাখিছে এটো সাপটগ্ৰাম আঞ্চলিক কমিটিয়ে পাতিছে ABMCৰ 19 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি এই ইফতাৰ পাৰ্টিটো এৰেঞ্জ কৰিছে ইন্টাৰেষ্টিং কথাটো হৈছে ইয়াতে মই আহি যি বহুত ভাল লাগিছে কাৰণটো হৈছে ইয়াত মুছলমানৰ লগত বহুত নন মুছলিম মানুহকো ইনভাইট কৰিছে একচুৱেলি ইছলামে এটোই মেছেজ দিয়ে যে উই আর দ্য সেম আমি মানুহ হিচাপে থাকিব লাগিব সেইকাৰণে ইছলামৰ এই কথাটোৰ ওপৰত এটা মই শায়ৰীৰে ইছলামৰ মেছেজটো কম निगाहों से मिलाकर तो देखो निगाहों से मिलाकर तो देखो किसी नए लोगों को अपना बनाकर तो देखो ये दुनिया सिमट जाएगी तुम्हारी आगोश में किसी अजनबी से दिल लगाकर तो देखो इस्लाम यही कहता है इस्लाम कहता है सबको अपनाओ एक साथ चलो सब मिलके चलो इंसान ही होता है আজি তার প্রমাণ সাপটগ্রাম আঞ্চলিক ABMCয়ে দি দিলে ইয়াতে 30 to 40% নন মুসলিম মানুহ আপুনি নিশ্চয় দেখিছে সকলে আহিছে বিভিন্ন জাতি জনগোষ্ঠী ৰাজবংশী জনগোষ্ঠীৰ ভাইসকল আহিছে বড়ো জনগোষ্ঠীৰ ভাইসকল আহিছে বেংগলী জনগোষ্ঠীৰ ভাইসকল আহিছে আমি একেলগে বহি ইফতাৰ কৰিলো কিমান যে ভাল লাগিছে সকলোৱে সহযোগ কৰিছে এজনে এজনক হাক কৰিছে বহুত ভাল লাগিছে তাৰ কাৰণে মই ABMC স্পেশালি ABMC কমপ্লিট ABMC লগতে ABMC সাপটগ্ৰাম আঞ্চলিকৰ বিষয়ববীয়াসকলক ধন্যবাদ জনাইছো ধন্যবাদ থাকিল সাপটগ্ৰাম আঞ্চলিক ABMC তৰফৰ পৰা ইয়াত ইফতাৰ পাৰ্টি আয়োজন কৰিছে আসলতে কি ইফতাৰ পাৰ্টি কথা শুনিলে মই যাওঁৱে আৰু জাহাংগীৰ ছাৰ আমাৰ DPO ককৰা ছাৰ তেওঁ এনেকুৱা ইফতাৰ পাৰ্টি আহিলে মোক মাতে আৰু মই ইফতাৰ পাৰ্টিত আহি খুব ভাল লাগে কাৰণ যে মুছলিম সমাজৰ যেটো মানে শৃংখলাবদ্ধ তেওঁলোকৰ যেটো ভাৱৰ আদান প্ৰদান মোক খুব ভাল লাগে ইমান এটা ডাঙৰ অনুষ্ঠান হৈ গ'ল কিন্তু তথাপি ইয়াত কোনো মানে এনেকুৱা হাই উৰুমি কাজিয়া পেছাল তেনেকুৱা কোনো হোৱা নাই এইখিনি কাৰণে ভাল মুছলিম সমাজৰ যিখিনি ইফতাৰ পাৰ্টি হৈ গ'ল এইখিনি অকল মুছলিমৰ কাৰণে নহয় আমাৰ বিভিন্ন ইয়াত জাতি জনগোষ্ঠী ইয়াত আহিছে মই নিজকে ভাগ্যৱান বুলি ভাবিছো ইয়াত আহি 19তম প্ৰতিষ্ঠা দিৱস আজি আমাৰ এই সাপটগ্ৰাম আঞ্চলিক সমিতিৰ পৰা আমি পালন কৰিলো আৰু এই প্ৰতিষ্ঠা দিৱস উপলক্ষে আৰু আমি লগতে ইফতাৰ প্ৰগ্ৰাম ৰাখিছো তাতে আমাৰ সকলো জাতি জনগোষ্ঠীৰ মানুহ আহিছে তাতে আমি আঞ্চলিকৰ পৰা বহুত সুখী ধন্যবাদ জ্ঞাপন কৰিছো